হেল্ল'। মণিক্ষা ফোন মোৰ ফালৰ পৰাই লগাইছোঁ। নহয় ৰিজাল্ট ভাল কৰিলে এইবোৰ পাহৰি থাকে বুলি আমি গম পাওঁ। হ'ব ভাল ৰিজাল্ট ভাল লাগিলে শুনিছিলোঁ, মই কালি নিউজ চাইছিলোঁ। ভালকৈ পাছ কৰিছা। পাৰ্টি খাবলৈ যদি মেছেজ দিয়া যাবও পাৰোঁ। গাঁৱতো ধেৰ আছে, তাৰ মাজতো তোমাক ভাল লাগে মানে তোমাৰ মেছেজটো পাই খুব ভালেই লাগিছে। হেৰি নেটটো মই শুনিলোঁ যেনেকৈ ভালকৈ পাছ কৰিছে। মই কিন্তু খবৰ এটা লৈছোঁ। এতিয়া এটা কথা, কেনেকুৱা ধৰণত কি কৰিবা? দেউতাহঁতে ডিচিশ্যন কি লৈছে? পাৰ্টিটো বা এইটো ব্ৰইলাৰ মাংস খাই লোৱাই গুচি যাব বা ছোৱালীয়ে গুচি যাব, কিন্তু তাৰো ডিচিশ্যন। এতিয়াতোতো ছোৱালী মানুহ ধৰি লওক ভাল কলেজলৈ যাবা চাগে। এতিয়া গাড়ী লৈ অহা যোৱা কৰি পেলাই নিজে কেনেকুৱা ধৰণৰ কৰা বা আৰু চিট কেপাচিটিও কথা আছে। তোমাৰ নাম্বাৰ 440 বুলিয়ে কোৱা শুনিছোঁ বাৰু। আমাৰ মোক পাহৰি নাযাবা আৰু, বেয়া নাপাবা তামুলীহঁতক। তামুলী দৈদ্যসীমা ল'ৰা, পঢ়াটো জিৰ'ই বাৰু, পাহৰি নাথাকিবা। এতিয়া ফোন তোমাৰ ফালৰ পৰা লগাব লাগে, মোৰ ফালৰ পৰাই লগাইছোঁ মই। দুখো লাগে অকণমান, চকু পানী দুটুপমান মাটিত পৰিলেই, কিন্তু খবৰটো লৈছোঁ আৰু। নহয়, চিঙৰা গাজা চাহ খোৱাটোৱে কথা নহয়, পাৰ্টি খোৱাটোৱে কথা নহয়। ভালকৈ পঢ়া শুনা কৰবালৈ লোট ল'বা। কিন্তু মই এটা কথাহে কৈছোঁ, তুমি মোবাইলটো আগতকৈ অকণমান টিপিবলৈ এৰি দিবা নি বাৰু? নহয়, তাৰমানে অসমলৈ তেতিয়া গৌৰৱ আৰু বাঢ়িব। গাঁওখনৰ গৌৰৱ বাঢ়িছে, মিটিকটোকৰ গৌৰৱ বাঢ়িছে। মোৰ লগৰ ল'ৰাবোৰক ক'ব পাৰিছোঁ, পাৰ্থহঁতক, প্ৰভাতক, অনুপমহঁতক, ৰাজেন্দ্ৰক। তেহেঁতি চবেই লাগিছে। আমি তোমাৰ নামত কালি ধাবাত খাই দিলোঁ 2600 টকীয়া এটা। পইচালৈ ভৰকা নাই, যেনেকৈ নহয় তোমাক আমাৰ ক্লাবটোৱে চবেই ভাল পায়তো আৰু। ৰিঞ্জু কেনেকুৱা? নাম্বাৰটো লগাই দিবা নি, অকণমান হেল্প কৰিবা নি? হ'ব তেতিয়াহ'লে মই নিজে লগাম বাৰু। হেৰি এটা কথা শুনো মণিমেলা, চোৱা, ভাল কলেজলৈ যোৱা। অকণমান নিয়মত থকা, এডমিশ্যনটোলৈ ভয় নকৰিবা। নহয়, যদি লতা হৈ বগাবলৈ গৈছে অকণ ভাল নহয়। যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে যে ভাল হ'ব ভৱিষ্যতো। তাৰমানে মেট্ৰিকৰ ৰিজাল্টখন এনেই চাৰ্টিফিকেটখন ইমান ভেলু নাই, কিন্তু আকৌ মেট্ৰিকৰ পৰা চাৰ্টিফিকেটখন আকৌ পটককৈ বিচাৰি দিয়ে এখন। আগফালৰ পৰা দৰ্জা সোমাইহে পাছফালে ওলাব পাৰি, তেনেকুৱা নিচিনা কথা। কিন্তু আগফালৰ পৰাই যদি তুমি আকৌ দৰ্জা বন্ধ হৈ থাকে, পাছফালে কেনেকৈ সোমাবা? তুমি এতিয়া আগফালৰ পৰাই গৈছা, ভালেই হৈছে বাৰু। ভালকৈ নীতি নিয়মত পঢ়া, বাজে নান্দাবোৰ বাদ দিয়া। আগৰ এই তিনিআলি চাৰিআলি কথাবোৰ সেইবোৰ বাদ দিয়া। ক্লাছলৈ যাওঁতো য'ত ত'ত গুচি যোৱা, সেইটো বাদ দিয়া। আৰু মেজৰ পালাহেঁতেন। তোমাৰ কিছুমান বিষয় মই কালিয়ে চিন্তা কৰিছোঁ, আৰু দুটামান লেটাৰ বা এটামান লেটাৰ পালাহেঁতেন। তাৰমানে আকৌ ইফালেও আমি টাইম পাছ কৰিব লাগে তোমাৰ ক্লাছলৈ যাওঁতে। সেইবোৰ ঘৰৰ মানুহক মই নকওঁ ন, জনা দৰকাৰো নাই। কিন্তু এইবোৰ কলেজত আকৌ এইবিলাক নকৰিবা। কলেজত তাৰমানে কি আৰু লেকচাৰ এঘণ্টা দিব, এইবোৰ নুশুনো বুলি আজি এইটো পিৰিয়ড নকওঁ বুলি সেইবোৰ নকৰিবা। তাৰমানে চব খৰচি মাৰি পঢ়ি যাবা হা। তেতিয়া ভাল হ'ব আৰু। মই বুজাবলৈ ইমান দৰকাৰ নাই, তথাপি বুজাই দিছোঁ আৰু। কালি হেৰি হ'লে তোমাৰ কেনেকুৱা কৰিলা? ফোন তালৈ কৰিলে নাই? তোমাৰ নিজৰ দাদাৰ কথা কৈছোঁ। ফোন কৰিলা, কি দিছে এম্বল? পইচা কেইটামান এইটো চান্সতে লৈ লোৱা। নহয়, সি বৰ জোৰকৈ কৈছিলে নহয় তোমাক। পাছ কৰিলে বোলে গোটেই হেনো যি লগাব হেনো মাংস হেনো উভৈনদী কৰি দিম বুলি কৈছিলে কালি। মোলৈ উজ্জ্বলে ফোন কৰিছিলে বোলে তাই পাছ কৰিলে। বোলো হ'ব, পাৰ্টি বোলো গদগদীয়াকৈ দি বুলি ক'লোঁ। এতিয়া মতা হাঁহে খোৱালে নাই পাখিন থকা হাঁহে খুৱাইছে, তোমালোকৰহে জানিবা। ভালকৈ চান্সতে বস্তু এটা লৈ লোৱা আৰু নীতি নিয়মে। ভালকৈ পঢ়িবা। ল'ৰাবোৰে বা ষ্টেটমেণ্টত বাইক ল'ব, বাপেক মই গোৰ মাৰি দিব। এতিয়া ল'ৰাটো কাইলৈ সুবিধা পালেই আৰু। মেট্ৰিক পাছ, তাৰমানে মেট্ৰিক পাছ কৰোঁতেই কৈ দিছিলে ফেইল এই কথা কওঁতে বোলে মই মেট্ৰিক পাছ কৰিলে গাড়ী দিবলৈ কৈ থোৱা আছিলে। তোমালোকেও এতিয়া তেনেকৈ সুবিধা এটা লৈ লোৱা, দাদাহঁতৰ পৰা বা মাহঁতৰ পৰা। আজিকালিতো গাড়ী ঘোঁৰা নহ'লে কলেজলৈ যাবলৈও এৰিলে। ভাল লাগিছে, তোমালোকৰ অসমলৈ গৌৰৱ কৰি আছে, ভাল লাগিছে। আমাৰ পঢ়া শুনাত জিৰ'। আমাৰ গাঁৱত ভাল নহয় বৰ। মানে যেনে তেনে চুঁচৰি বাগৰি গৈছে আৰু কিবা। তোমালোকলৈহে ফোন কৰিছোঁ, ভাল লাগিছে। আশা ৰাখিছোঁ তাৰমানে আমাৰ পঢ়া শুনা নাই, যিটো মন যায়তো আৰু অসমৰ ল'ৰা ছোৱালীলৈ মনত পৰে। আমি আৰু এতিয়া দৈদ্যসীমা ঘৰ ল'ৰা, বেয়া নাপাবা। ফোন এইফালৰ পৰাই লগাইছোঁ। ভালকৈ থাকিবা, নীতি নিয়মত যাবা, ফেশ্বনত যাবা কলেজলৈ। নীতি নিয়মত ভালকৈ পঢ়া শুনা কৰিবা, আগবাঢ়িব, ঈশ্বৰে উজ্জ্বল কৰক। কালি বেলেগ ধান্দাবোৰ নল'বা, মোবাইলটো বিশেষকৈ থৈ যাবা। আৰু ফেশ্বনটো অকণমান এৰি দিবা, লোৱাবোৰ নহ'লে কাষ চাপিব তাত। লোৱাৰ লগত থাকিবা, মই মিলি-জুলি। লোৱাও থকা নিয়ম আছে কিছুমান, কথা পতাৰ নিয়ম আছে, ৰুল আছে, প্ৰজেক্ট আছে কিছুমান। পঢ়া যেনেকৈ প্ৰজেক্ট আছে, তেনেকৈ ফুৰা চকা প্ৰজেক্ট আছেতো। এই প্ৰজেক্ট মতে যাবা। হ'ব, অ'কে ডবল।